বহুতো বাধা নেওচি যাবলৈ ওলাইছোঁ কলেজলৈ। যিমানেই বাধা আহিলেও আজি কলেজলৈ যাবই লাগিব, কাৰণ আজি আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সোণালী জয়ন্তী। আজি বৰষুণ দিয়াৰ বাবে মোৰ আহি পোৱা দেৰিয়ে হ'ল। দেখিছেনে লগৰজনী কেনেকৈ দৌৰিছে? ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকল ইতিমধ্যে পালেহিয়ে। আজি এই শুভ অনুষ্ঠানটো এটা গছপুলি ৰুই আৰম্ভ কৰিলে। যিহেতু আমাক চাহৰ দায়িত্ব দিয়া হৈছিল, সেইবাবে লগৰকেইজনীয়ে চাহ বনাবলৈ আহিলে। মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভানেত্ৰী ডক্টৰ জোনালী শইকীয়া বৰকাকতী বাইদেৱে বিভাগৰ পত্ৰিকা সৃষ্টি সোণালী জয়ন্তী সংখ্যাটো উন্মোচন কৰে। আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক গায়ন বায়নেৰে মঞ্চলৈ এনেদৰে আদৰি অনা হৈছিল। 1973 চনত বিভাগৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শৈক্ষিক বৌদ্ধিক উৎকৰ্ষ সাধনৰ অৰ্থে প্ৰতিষ্ঠা কৰা ৰাজনীতি বিজ্ঞান চৰাৰ আঁৰত এই লোকসকলৰ যথেষ্ট অৰিহণা আছে। এনেদৰে আমাৰ মহাবিদ্যালয় কোৰাজেৰে আজি অনুষ্ঠানটি শুভাৰম্ভ কৰা হ'ল। ৰাজনীতি বিজ্ঞান চৰা সোণালী জয়ন্তী সামৰণি পৰ্বৰ মুকলি সভাৰ আজি বিষয় আছিল ৰাজনীতি আৰু নৱপ্ৰজন্মৰ প্ৰত্যাহ্বান আৰু প্ৰত্যাশাৰ। আৰু এই অনুষ্ঠানৰ মূল প্ৰবক্তা হিচাপে আহিছিল শ্ৰী ময়ূৰ বৰা ছাৰ। তেওঁ অতি সুন্দৰকৈ ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ উদাহৰণসহ আমাক বৰ ধুনীয়াকৈ তেওঁ মন্তব্য আগবঢ়ালে। অনুষ্ঠানৰ শেষত এটা প্ৰীতিভোজেৰে সোণালী জয়ন্তী সামৰণি অনুষ্ঠান সম্পন্ন কৰা হ'ল।